লগত যেটো পৰিস্থিতি হৈছে বেলেগৰ লগত নহয় যাতে বল নমস্কাৰ কি কৈছা ভেকচিন ললা না কিয়া গাঁৱত চব মানুহে ভেকচিন লবা দিছি ভেকচিন ঘৰত থাকি ভেকচিন দিবা আহিব ডাক্তৰৰ ঘৰে ঘৰে ভেকচিন দি আছে আজিকালি ইমান বয়া হল বৰ কোনো বেমাৰে আক্ৰান্ত কৰি চবে ভেকচিন লবি দে ভেকচিন লবি কোনো নাই ভেকচিন লোৱাৰ কথা কবাইছে আজিকালি মোৰ ঘৰটো ভাঙা ফুটা চৰকাৰে খবৰ ল'ব পৰা নাই কিন্তু এতিয়া ভেকচিন নলা খবৰ পাইছি ঘৰটো যে ভাঙি ফুটি আছে সেইটো খবৰ পোৱা নাই একেবাৰে চাব্ৰা তই ভেকচিন নলা হা তই বাছে তোক মই মৰাৰ পৰা বাচাং গুছিলো তই তথাপিও আহে নকা তোক বাছে মই ডাক্তৰ মাতি হ'লেও ভেকচিন দিয়ে এৰি চাব্ৰা কাম কৰে ৰমেশ কাই তাক কলো ভেকচিন লোৱাৰ কথা সেই বোলে ভেকচিন নলয় কি কৰো এতিয়া আপনি ডাক্তৰক মাত না বুঢ়াক জানাইও ভেকচিন দিম মই সেইটোৱে কাম কৰো মই ডাক্তৰ কেইটাক মাতো নিয়ৰ কাই নহয় বস্তিকে গৈছে কি বা কৰি আছে একবাৰ চায়ে আৰু তাৰ জীৱনটো যে কি হব ইবাৰ তই খেতি কাম কৰিব নোৱাৰিলে মাটিখিনি চন পৰে থৈ দিছা আবাৰ খেতি ভালকে কৰাৰ কথা ভাবি তই নহ'লে এটা বহি বহি দুখ কৰি থাকা সেনকে হ'লে কেনেকে হ'ব বল বল ঘৰত বল ঘৰক যায়নো কি কৰবি আকলা আকলে কি কৰি থাকিম এটাই বহি ভাল লাগছে তহঁতৰ ঘৰৰ মানুহগিলা ভেকচিন লৈছিল না কি কবি ঘৰৰ মানুহকেইটা আমাৰ মূৰ্খ হৈছিল সেইকাৰণে ভেকচিন চেকচিন লোৱা নাছিল সেইকাৰণে মোৰ আজি দহা হ'ল চবকে হেৰাব লগা হ'ল আমাৰ গাঁৱত বোলে আৰু নতুনকে ডাক্তৰ আহিব মোক ধ্ৰুৱই ক'লাক আমাৰ গাঁৱৰ মানুহখিনিক ভেকচিন ল'বা দিয়াটো আমাৰ দায়িত্ব বল 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 মোৰ লগত যিটো পৰিস্থিতি হৈছে বেলেগৰ লগত নহয় যাতে বল নলাগ যাব ভেকচিন ভেকচিন ডাক্তৰ আহিব কালি ডাক্তৰ আহিব ৰবা মই এক কথাটো কৈছো ডাক্তৰ তো আহিব কিন্তু ডাক্তৰ ডাঙৰ কথা হ'ল কাম যি কৰি ফুৰে মানুহৰ ঘৰে ঘৰে ৰমেশ কাই বোলে এতিয়া ভেকচিন নলয় তাক আমি কিবাকে হ'লে ভেকচিনটো দিব লাগিব নহ'লে বহুত বিপদৰ কথা হ'ব নহয় আৰু সি এতিয়া কয় ভেকচিন ল'বা ক'লে তাক বোলে চৰকাৰে আকৌ বোলে নেদে কেৱল ভেকচিনটো লোৱা খবত দিয়ে চব নলা খবত দিয়ে চৰকাৰে পাইছি হলি এতিয়া ভেকচিনটো লোৱাৰ পিছত আমি তাক বুজাই কিনে ক'ব লাগিব চব দিব চৰকাৰে স্বাস্থ্য চব পাব ই ভেকচিনটো আমি তাক দিব লাগিব কিবাকে নহয় কিবাকে হ'লে তুই এটা কাম কৰিবাচোন কালি তোলা আমাৰ লগত অলবা ডাক্তৰ হেৰি তাক মাতি কালি ভেকচিনটো দিম ডাক্তৰকো ক'ম হ'ব দে
এটা কথা গম পাইছে না কালি গাঁৱত ডাক্তৰ আহিব হলি আমি মানুহখিনিক ভেকচিন দিব লাগিব অলৰেডি মোৰ গাঁৱৰ মানুহখিনিক কৈছে মানে ভেকচিন লোৱাৰ কাৰণে হলে কালি লাষ্ট আৰু খালি ডাক্তৰ আহি কিনে বেজি দিব যোনখিনি লোৱা নাই তাক সেইখিনি সিহঁতক ক'ব লাগিব গম পাইছোঁ ৰ ময়ো ল'ব লাগিব ল'ম আছিলোঁ কালি ল'ব লাগিব অলবি ল'ম দে হেল্ল' বাইদেউ মই মানে গাঁৱৰ মানুহখিনিক ক'লোঁ গোটেইখিনি কল হ'লি আপুনি কালি আহিব লাগিব আহি কিনে ভেকচিনটো দিব লাগিব আৰু এটা কথা হ'ল ৰ'ব মানে এটা মানুহ ভেকচিন নল'ম পুঠি হ'লি মানুহটোকো আমি ভেকচিন দিব লাগিব কিবা এটা বস্তু কৰি হ'লেও ডক্টৰে আপুনি আহিব কালি ক'লোঁ দে আজি যাব নালাগে তোক আজি বাইদেউ আহি ঘৰতে ভেকচিন দিব হয় নেকি তে ভেকচিন দি যাব এগুলি হতে মই যে কৈছোঁ ভেকচিন লোৱা নাই বোলে আপোনাক যে মাতিছিলোঁ ভেকচিনটো দিবৰ কাৰণে সেই এইটোৱে মানুহটো হ'লে ভেকচিনটো লোৱা নাই দিব লাগে যদি আমাৰ চেনেলটো যাই ভাল ভিডিঅ'টো যাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ আশীৰ্বাদে আমাৰ যথেষ্ট